নমস্কাৰ বন্ধুসকল, এইটো মই বনোৱা এটা পিঠাৰ ৰেচিপি। আপোনালোকে কেনেকুৱা পায় জনাব। এয়া মই চাউল কেইটামান ধুনীয়াকৈ চাফা কৰি ধুই ল'ম। ধুই লৈ মই 10 মিনিটৰ বাবে ভিজাই পেলাই ৰাখি দিম। ভিজোৱাৰ পিছত মন কৰিব যাতে চাউলটো এনেকৈ দুটুকুৰ চাৰিটুকুৰ হৈ যায়, তেতিয়া মানে কোমলি গৈছে এইটো মানে। এতিয়া মই চাউলখিনি ৰ'দত অলপ সময়ৰ কাৰণে মই শুকাবলৈ দি দিম। বেছিও শুকাব নিদিব, কিয়নো বেছি শুকালে আপোনাৰ যোনটো মানে বেছি শুকাই গ'লে আপোনাৰ মিক্সিত পিচিবলৈ মানে ড্ৰাই হৈ যায় আৰু আঠা আঠি হয় বা লাগি ধৰে, তেনেকুৱা হয়। সেইবাবে অলপ টাইম শুকাব দিম। এতিয়া মই আহিছোঁ কলপাত কাটিবলৈ, কাৰণ কলপাতেই মেইন এই পিঠাটো বনাবৰ বাবে। এতিয়া কলপাতখিনিও মই শুকাব দি দিলোঁ চাউলৰ লগত। চাওক, চাউলখিনি মই বেছি শুকাবও দিয়া নাই। অকণমান আপুনি দেখিছে যে পানী নিচিনা হৈ আছে এতিয়া মই সেই শুকাই যোৱা কলপাতখিনি দেখাই দিছোঁ। চাওক কেনেকৈ কাটিছোঁ। মই ছাইডৰ নৰা কেইডালমানো কাটি থৈছিলোঁ পিঠাটো বান্ধিবৰ বাবে। এইখিনি মই এতিয়া থৈ দিম। চাউলখিনি মই এতিয়া মিক্সিত ধুনীয়াকৈ গুড়ি কৰি লওঁ। আপোনালোকে চাব যাতে চাউলৰ পৰিমাণটো বেছিকৈ মিক্সিত নিদিয়ে, কিয়নো বেছিকৈ দিলে আপোনাৰ পিঠাগুড়িটো পটককৈ পিচ নাখায় আৰু মিক্সিটো বেয়া হোৱাৰ সম্ভাৱনা থাকে। সেইবাবে মই আধাকৈহে এনেকৈ পিচি লওঁ। এতিয়া আধাকৈ পিছাৰ পিছত চাওক গুড়ি ধুনীয়াকৈ হৈ গৈছে। এতিয়া এইখিনি মই চালি ল'ম। চালাৰ পিছত মই ইয়াতে আকৌ যোনখিনি গুড়ি ওলাব, কিয়নো গোটেইখিনি একেবাৰতে পিচ খাই নাযায়, খুন্দু ওলাই, সেইখিনি খুন্দু মই আকৌ পিচি পেলাই দি দিম। তেতিয়া পিঠাগুড়িখিনি বেছি স্মুথ হ'ব। দেখিছেনে কেনেকৈ পিঠাগুড়িখিনি পূৰা গুড়া হৈ গ'ল। পিঠাটো বনাবৰ বাবে উপকৰণ লাগিব গুড় আৰু চেনি মই মিক্স কৰি লৈছোঁ, আৰু ভজা নাৰিকল আছিলে। নাৰিকলটো নিদিলেও কথা নাই, কিন্তু দিলে বহুতেই টেষ্ট হয়। এতিয়া মই পিঠাগুড়িখিনিত অকণমান নিমখ দিম। নিমখ দি ভালকৈ পানী অকণমান দি পেলাই এতিয়া আটাৰ লাডু নিচিনাকৈ ডো এটা বনাই ল'ম। পিঠাগুড়িত বেছিকৈ পানী আগতে দি নিদিব। পিঠাগুড়িত আটাতকৈ বহুত গুণেই কম পানী লাগে, কিয়নো আপোনাৰ পানী বেছি এবজৰ্ব কৰি লয় ইহঁতে যিহেতু। দেখিছেনে পূৰা পানীখিনি কেনেকৈ অকণমান দিওঁতে গোটেইখিনি মিলি ধৰিছে। মই ইয়াত পানী আৰু এড নকৰোঁ, কিয়নো হৈ গ'ল, কাৰণ এনেকৈ লাডু হ'ব ধৰিছে যেতিয়া মানে আমি বিচৰা ডোটো পাই যাম। দেখিছে অলপকৈ মৰাৰ পিছত কেনেকৈ পূৰা ডোটো বনি গ'ল। এতিয়া এইখিনি মই অলপ সময়ৰ কাৰণে ঢাকি ৰাখি দিম। মিনিমাম 5 to 6 মিনিটৰ কাৰণে মই এইখিনি ঢাকি ৰাখি থ'ম, কিয়নো তেতিয়া আৰু অকণ ফুলিব আৰু ডোটো স্মুথ হ'ব। সেইকাৰণে মই এইটো ঢাকি ৰাখি দিলোঁ। তাৰপিছত আহিছোঁ আমি মেইন প্ৰচেছলৈ। এতিয়া মই কেৰাহীত এখনত পানী 1 মগ দি পেলাই উতলিবলৈ ৰাখি দিছোঁ। এতিয়া মই কলপাতখন লৈছোঁ। কলপাতখন কেঁচাত ভুলতো নল'ব, কিয়নো কেঁচা কলপাত ল'লে আপোনাৰ কেঁচাটো যোনটো হয় ভাজ দিলেই ভাঙি যাব। সেইবাবে মই কলপাতখন লেৰেলাই লৈছিলোঁ। আপোনালোকে ৰ'দত নিদিও এনেকৈ গেছতো গৰম কৰি ল'ব পাৰে। এতিয়া চাওক, মই পিঠাগুড়ি এনেকৈ বল এটা লৈ পেলাই মই কলপাতখনত এনেকৈ হেঁচি গোল কৰি দিছোঁ, গোলৰ আকাৰ দি দিছোঁ। আপোনালোকে হাততো কৰি ল'ব পাৰে। তাৰপিছত মই দিছোঁ নাৰিকলৰ গুড়িখিনি। ধুনীয়াকৈ নাৰিকলৰ গুড়িখিনি চাৰিওপিনে থকাকৈ দিব, আৰু মই দিছোঁ গুড় আৰু চেনিৰ মিশ্ৰণটো। এতিয়া মই আৰু এটা এনেকৈ ৰুটি বনোৱাৰ নিচিনাকৈ মেলি পেলাই এনেকৈ ওপৰত দি দিম আৰু ফিল আপ কৰি দিম গোটেইখিনি, যাতে ভিতৰৰ যোনখিনি আমি দিছোঁ ষ্টাফিং সেইখিনি ওলাই নাহে। এনেকৈ মই চিল কৰি লৈ পেলাই এটা ধুনীয়াকৈ এনেকৈ ডোটো বনাই ল'লোঁ। এতিয়া মই কলপাতখন দি মেৰিয়াই পেলাই অলপ টাইম থৈ দিম। কলপাতখন দি মই কিদৰে মেৰিয়াইছোঁ দেখিছেনে? এনেকুৱাকৈ মেৰিয়াব যাতে কোনো ছাইডে ফুটা নাথাকে, কিয়নো পানীটো ভিতৰত সোমালে কেঁচাতে পিঠাটো বেয়া হ'ব পাৰে। মই এনেকৈ 4 ভাঁজ দিছোঁ। বেহুৱা আপোনালোকে নিশ্চয় দেখিছে, নিশ্চয় খাইছোঁ। ঠিক বেহুৱা পদ্ধতিৰে এনেকৈ বান্ধি ল'ব। মই যোনকেইডাল কলপাতৰ আঁহকেইডাল মই কাটি থৈছিলোঁ, সেইকেইডাল দি বান্ধিবলৈ খুবেই সুবিধা হৈছে দেখিছে। সেইকেইডালো মই গৰম কৰিয়ে থৈছিলোঁ ৰ'দত। তাৰপিছত মই আৰু এখন কলপাত নিদিওঁ, এইটোত মই বেছিকৈ যিহেতু দিয়া নাই ভিতৰত। নেক্সটটোত মই যোনটো দিম সেইখন আৰু এটা কলপাত দি পেলাই মই বান্ধি দিম। এতিয়া দুটা ছাইড দি মই এনেকৈ বান্ধি লওঁ। দুটা ছাইড দি বান্ধি লৈ পেলাই টাইটকৈ বান্ধি দিব যাতে ওলাই নাহে, কিয়নো পিঠাগুড়িত পানী সেইটো কাৰণে বেছি নিদিব, যাতে পিছল নহয়। মই নেক্সটো এনেকৈ ধুনীয়াকৈ আকৌ চেম প্ৰচেছতে মই চব দি মেলি আকৌ এটা এনেকৈ ডো বনাই আকৌ কৰিলোঁ। কৰি পেলাই মই এনেকৈ ঠিক একে পদ্ধতিৰে কলপাতখন দি বান্ধি ল'ম। এনেকৈ বান্ধি ৰাখি দিলোঁ। এতিয়া উতলি থকা যোনখিনি কেৰাহীত পানী আছিলে, তাত সাৱধানে মই কলপাতখিনি এনেকৈ দি দিলোঁ। পানীখিনি এইখিনি ঢাকি যোৱালৈকে
দিব চাব যাতে পানীখিনি পূৰা উতলা হওক কেঁচা পানীত নিদিব আৰু এতিয়া মই ঢাকি অলপ সময় 5 মিনিটমান যোৱাৰ পিছত এয়া পানী কালাৰটো চেঞ্জ হৈছে দেখিছে মই উলটিয়াই দিছোঁ যাতে দুটা সাজ সিজি যাওক নমোৱাৰ সময় হ'লে কিয়নো মই 10-15 মিনিটমান ল' ফ্লেমত এনেকৈ সিজিবলৈ দিছিলোঁ এয়া দেখিছে গোটেইটো খোল খাই অহা নাই পূৰা গৰম গৰম ধোঁৱা ওলাই আছে মই কেৰাহীৰ পৰা উলিয়াই আনিছোঁ এতিয়া মই এইখিনি খুলি পেলাই দেখাম মই অলপ সময় ফ্ৰিজত থাকি থৈছিলোঁ ঠাণ্ডা হ'বৰ বাবে এয়া দেখিছেনে কেনেকৈ ধুনীয়াকৈ কলপাতখনো খোল খোৱা নাই আৰু ভিতৰত যিহেতু পানীও নাই ধুনীয়াকৈ খোল খাই গৈছে আপোনালোকে ঘৰত নিশ্চয় বনাই চাব বহুত সহজ পদ্ধতিৰে বনাব পাৰে বেছি বস্তুও নালাগে আৰু খাবলৈও খুবেই সোৱাদ হয় এইটো আপোনাৰ তৰাপাত হ'লে বেছিয়ে টেষ্টি হয় কিন্তু ইয়াত তৰাপাত এতিয়া পাবলৈ নাই গতিকে মই কলপাততে বনালোঁ এয়া দেখিছেনে কেনেকুৱা ধুনীয়া টাইট হৈছে আলহীক দিবলৈও ভাল নহয় জানো ফ্ৰিজতো আপুনি বহুত দিনলৈ এনেকৈ থৈ দিব পাৰে এতিয়া মই ভিতৰতো আপোনালোকক কাটি দেখাই দিম কেনেকুৱা হৈছে এয়া চাওকচোন ভিতৰতো হৈছেনে ধুনীয়া খাবলৈ খুবেই ধুনীয়া হৈছিলে চেনি আপোনালোকে যদি ভাল নাপায় চেনি ঠাইত গুড়ো অকল দিব পাৰে মই চেনি অকণমান দিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব